আজি আমি আৰম্ভ কৰিব লৈছো ক্লাস 9 ৰ বহুপদৰ হৰণ অনুশীলনী 2.3 প্ৰথমখিনি অলৰেডি ডিসকাস কৰা হৈছে বহুপদৰ বিষয়ে তোমালোকে চাগে বুজি পাইছা আৰু এতিয়া আমি আজি ডিসকাস কৰিম বহুপদৰ হৰণ এতিয়া বহুপদৰ হৰণতে তো আগতে আমি যেতিয়া হৰণৰ অংকবিলাক কৰো তো আমি জানো হৰণৰ অংকত তিনটা পাৰ্ট ভাজ্য ভাজক পূৰণ ভাগফল যোগ ভাগ শেষ এতিয়া সবে যেহেতু এইকেইটা নাম শুনিছাই ভাজ্য ভাজক ভাগফল ভাগ শেষ এতিয়া গমেই পোৱা যায় যে ভাজ্য মানে যাক হৰণ কৰিব লাগে এটা সাপোজ আমি দি থোৱা হয় যে 10ক আমি কি 2 ৰে ধৰিলা হৰণ কৰিম এতিয়া 10ক কি কৰিম হৰণ কৰিম তো 10 হৈছে ভাজ্য আৰু কোনে হৰণ কৰিম 2 এ মানে কি ভাজক কিয়ে ভাগ কৰিম হয়নে তো আমি আগতে হৰণ কৰিলে এনেকে 2 এ 10ক হৰণ কৰো এটো কিমান টাইম যাব 5 বাৰ যাব মানে 5 বাৰ যাব 2 5 গুণ 10 ঠিক আছে 10 পৰা 10 গল 0 মানে এটো বিক কৰো ঠিক আছে এতিয়া সোৱা ইয়াৰ ভাজক পালো 2 ভাজ্য 10 ঠিক আছে আৰু ভাগফল মানে যেটো ৰিজাল্ট এটো হৈছে 5 মানে 5ক আমি ভাগফল বুলি কলো আৰু ইয়াত আছে এটা অংশ ভাগ শেষ এতিয়া থাকি গল কি 5 এ 2 এ 10ক হৰণ কৰোতে 5 বাৰ গল 10 হল থাকি গল 0 তো 0 হৈছে ভাগফল বা ৰিমাইন্ডাৰ এতিয়া তোমালোকে সোৱা এতিয়া একেটা এটো হৈছে এটা সিম্পল হৰণ কাৰ্যসূচী এই সিম্পল হৰণটোকে আমি আকৌ বহুপদৰ হৰণলৈ কেনেকৈ কনভাৰ্ট কৰিম চাবা বহুতে বহুপদৰ হৰণ বস্তুটো দেখি x y z সোমাই থাকে কাৰণে বহুতে অলপ নাৰ্ভাস ফিল কৰে বা কৰিবলৈ টাইম পোৱা নিচিনা কৰে কিন্তু কথাটো এনেকুৱা নহয় সিম্পলি ভাবিব লাগে বহুত সহজ কথা ইয়াত যেনেকৈ 2 এ 10ক হৰণ কৰিছো তো বহুপদটো একেই হ'ব খালি এই তাত 2 বদলি এটা বহুপদ থাকিব মানে x y z টাৰ্মছ কিছুমান থাকিব আৰু 10ৰ বদলিও তাৰ এটা বহুপদ থাকিব মানে x y z থাকিব 5ৰ বদলিও কিবা বহুপদ ওলাব 0 বদলিও বা ভাগ শেষো কিবা বহুপদে ওলাব তো এটা কেনেকৈ ওলাব কেনেকৈ কৰিম তাৰ অকন মেথডটো অকমান বেলেগ হয় 2 এ 10ক হৰণ কৰাৰ নিচিনা একদম সাধাৰণ কথা ইয়াত খালি সংখ্যাৰ সলনি x y z থকা টাৰ্ম মানে বহুপদ থাকিব ঠিক আছে তো এটা তোমালোকৰ কিতাপত থকা উদাহৰণে আমি স্টাৰ্ট কৰো পেজ নাম্বাৰ 61 ইয়াত দিয়া আছে এতিয়া চাবা কিছুমান বস্তু থাকে এটা যেনেকৈ আমি অথনি কৈছিলো চাবা যে ভাজ্য যাক হৰণ কৰিম তাক আমি ম্যাথছত বুজাবৰ কাৰণে এটা চিহ্ন ইউজ কৰো যেটো ভাজ্য তাক বুজাবৰ কাৰণে চিহ্ন ইউজ কৰো তাক আমি লিখো p of x মানে ভাজ্য বুজাবৰ কাৰণে p of x লিখো তাৰ পিছত আহিলে ভাজক তাৰ কাৰণে g of x লিখিছো ধৰি লোৱা আৰু তেনেকৈ ৰৈ যোৱা যেটো ভাগ শেষ মানে ৰৈ যোৱা ৰিমাইন্ডাৰ এটো r of x লিখিব পাৰো তো ভাগ শেষ এখিনি সাধাৰণ ম্যাথমেটিক্যাল সিম্বল আৰু যিখিনি আমি বস্তুটো ৰিপ্ৰেজেন্ট কৰে কথাটো ক'বলৈ গলে এটা চাবা ইয়াত ভাজ্য কোনটো এই প্ৰথম কোৱেশ্চনটো চোৱা ইয়াত ভাজ্য মানে কাক হৰণ কৰিব লাগে এই বহুপদটো হৰণ কৰিব লাগে তাৰ পিছত আহিলে ভাজক মানে কিহে হৰণ কৰিম এটোৱে তাৰ পাছতহে আমি ভাগফল আৰু ভাগ শেষ পাম ইয়াত ভাজকৰ লগত ভাগফল থাকিব ঠিক আছে এতিয়া চাবা যেনেকৈ আমি ধৰিলা ইয়াত তুমি একদম সিম্পলি ভাবে তোমালোকে ইয়াত ধৰিলা 20 বুলি বা ইয়াত ধৰিলা দিয়া আছে 200 এই বহুপদটোৰ সলনি ধৰিলা মই নম্বৰে যদি কওঁ ইয়াত দিয়া আছে 200 ধৰিলা ইয়াত দিয়া আছে 15 সাপোজ মানে কথাটো বুজিব সহজ ভাৱে বুজিবলৈ কৈছো এতিয়া আমাক এনেকা যে হৰণ কৰিবলৈ দিয়া আমি সৰু কালত কি কৰিছিল ডাইৰেক্ট আমি কি কৰিম 200 লিখিম তাক 15 এ হৰণ কৰিম ঠিক আছে এতিয়া বস্তুটো তোমালোকৰ এখিনিলৈকে একেই হ'ব এয়া যেটো প্ৰথম দিয়া আছে মানে যেটো ভাজ্য এটো লিখিলো হল এটা তাক কিহে হৰণ কৰিম এটোৱে ইয়াতে এটো ভাজ্য এটো ভাজক ঠিক আছে এতিয়া নিয়মখিনি লক্ষ্য কৰিবা ভালকে কাৰণ এতিয়াৰ পৰা চেঞ্জ হ'ব এতিয়া চাবা ইয়াত x আছে ঠিক আছে ইয়াত x থাকা টাৰ্ম কোড আছে ইয়াত চোৱা এটোত x আছে এটোত x আছে এটোত x আছে এতিয়া আমি স্টাৰ্টিং কৰ পৰা কৰিম যাৰ
এইফালে যাৰ হাইয়েষ্ট পাৱাৰ আছে আমি তাৰ লগত প্ৰথম ৰিলেটেড কৰিম এতিয়া চোৱা হাইয়েষ্ট পাৱাৰ ক'ত আছে ইয়াত একো নাই মানে 1 আছে ইয়াত 3 আছে ইয়াত 4 আছে তো এই সংখ্যাটো বা এই বস্তুটোত এই অংশটোত হাইয়েষ্ট x ৰ হাইয়েষ্ট পাৱাৰ আছে বা হাইয়েষ্ট ঘাত আছে কাৰণে আমি প্ৰথম এই x ৰে ইয়াক হৰণ কৰিবলৈ চাম এটা হৰণ কেনেকৈ কৰিম তাৰ একেবাৰে সহজ পদ্ধতি মই কৈ আছো তোমালোকে কি কৰিবা ইয়াত চোৱা এই x টো দেখিছানে ইয়াত পাৱাৰ কিমান আছে ইয়াত চোৱা ইয়াত পাৱাৰ কিমান আছে একো নাই মানে 1 আছে তো আমি ইয়াৰ লগত প্ৰথম ৰিলেটেড কৰি আছো নাই তো ইয়াত কি আছে ইয়াত 4 আছে মানে ইয়াতকে কিমান বেছি আছে 3 বেছি আছে তো প্ৰথম লিখি লোৱা x তাত লিখি দিয়া 3 হল যেটো বেছি আছে ইয়াত যিমান বেছি আছে হেতু লিখি দিয়া ঠিক আছে এতিয়া চোৱা ইয়াৰ আগত কোএফিচিয়েন্ট মানে যেটো আগতে আমি অলৰেডি ডিসকাস কৰিছিলো হহক এতিয়া ইয়াৰ আগত হহক কি আছে 1 একো নাই মানে 1 ইয়াৰ আগত 3 তো 1 ৰে 3 ডিভাইড কৰা তো এটোটো জানা শুনা কথা 1 ৰে 3 হৰণ কৰিলে কি হ'ব 3 বাৰ হ'ব তো 3 কাটি দিয়া ঠিক আছে তো প্ৰথম সংখ্যাটো পালো প্ৰথম অংশটো পালো দেখিছা নহয় এতিয়া কি কৰিবা একদম ভালকে মন কৰা বহুতে ইয়াত কনফিউজ হয় এই বস্তুটোৰ লগত এই বস্তুটো অলৰেডি আমি হৰণ কৰি ইয়াৰ এটা ৰিজাল্ট পাইছো এটা অংশ পাই গলো তো এই পাৰ্টটো ইয়াৰ লগত হৰণ কৰা কাৰ্যসূচী অলৰেডি শেষ হৈছে এতিয়া আমি কি কৰিম সেকেন্ড এটাটো গুটেই সংখ্যাটোৰে হৰণ কৰাৰ কথা আছিল গুটেইখিনি তো এতিয়ালে কি কৰিম এই সেকেন্ড অংশ বা যেটো তাৰ পিছত আহে হেতুৰে ইয়াক পূৰণ কৰিম ইয়াক মনত ৰাখিবা মানে মোৰ তাত সেকেন্ড অংশত কি আছে চিহ্ন ভুল নকৰিবা চিন চাই পাতিবা ইয়াত -1 আছে হয়নে পূৰণ ইয়াত মোৰ কি আছে হল এটা কি হ'ব -1 3x³ তো ইয়াৰ ৰিজাল্ট ওলাব -3x³ অলৰেডি আমি এনেকুৱা পূৰণ অলৰেডি আমি শিকি আহিছো ঠিক আছে তো আমাৰ মূল ৰিজাল্ট কি ওলাইছে -3x³ তো এতিয়া মই কি কৰিম এই 3 পাৱাৰটো পাৱাৰ ইয়াত 3 আছে ইয়াত ক'বাত পাৱাৰ 3 আছে নেকি চাম দেখিছো আছে এইটো আছে দেখিছনে পাৱাৰ 3 তো তাৰ তলে তলে মই ইয়াক পাতি দিম এই গুটেই বস্তুটো পাতিম কেনেকৈ পাতিছো দেখিছা নহয় ইয়াৰ পাৱাৰৰ লগত ইয়াৰ গুটেই সংখ্যাখিনিৰ পাৱাৰ চাইছো যাৰ পাৱাৰৰ লগত মিলিছে আমি তাৰ তলে তলে পাতিম দেখিছা পাতিলো এতিয়া এটো মাৰি দিয়া এই হাজডাল মাৰি দিয়া কিন্তু আমাৰ এতিয়াও কাম শেষ হোৱা নাই কি কৰিম আমি চোৱা এটো যেনেকৈ ইয়াক পূৰণ কৰি ইয়াৰ তলে তলে পাতিলো এটো ইয়াক পূৰণ কৰা আৰু তোমালোকে জানাই যেহেতু এটোৱে ইয়াক হৰণ কৰি এটো পাইছো তো এটো আৰু এটো পূৰণ কৰিলে এটোৱে পাবা মানে সদায় প্ৰথম মানে সেম পাবাই আৰু তাৰ তলে তলে পাতি দিবা মানে যেনেকৈ ধলা এটোৱে এটো পূৰণ কৰি আমি এটো পালো ন তো পাৱাৰ যত সেম আছে তাৰ তলে তলে পাতিলো আৰু ইয়াত কি কৰিলো এটোৱে আকৌ এটো পূৰণ কৰি যেটো সেম পাৱাৰ আছে তাৰ তলে তলে পাতিলো তো আসলতে কি হয় যেহেতু এটোৱে এটুক অলৰেডি হৰণ কৰিয়ে থৈছো তো হৰণ কৰি এটো পাইছিলো তো এটো পূৰণ কৰিলে সদায় এটো ওলাবই তো এটো পাতি দিবা এতিয়া আগতে আমি কি কৰো ধৰিলা তুমি মই एग्जांपल হিচাপে লৈছিলো নহয় 215 ধৰিলা 200ক হৰণ কৰিছিলো ঠিক আছে এতিয়া ধৰিলা তাৰ পিছত এই তলৰ লাইনত যেটো ৰিজাল্ট পাও ইয়াৰ পৰা এটো কি কৰো সদায় মাইনাস কৰো তো আমি ইয়াত এতিয়া কি চিন হ'ব মাইনাস মানে ইয়াৰ অংশ এই গুটেই অংশখিনিৰ পৰা এই তলৰখিনি আমি কি কৰিম মাইনাস বা বিয়োগ কৰিম তো এই মাইনাস চিনডাল যেতিয়া হয় মানে বিয়োগ যেহেতু কৰা যায় তো ইহেতৰ যিবিলাক চিন থাকে ইহেতৰ সমুখত যিবিলাক তলৰবিলাকৰ যিবিলাক চিন থাকিব উল্টা হৈ যাব উল্টা মানে প্লাস থাকিলে মাইনাস হৈ যাব মাইনাস থাকিলে প্লাস হ'ব তো মাইনাস পাতি দিয়া লাগে ইয়াৰ সমুখত প্লাস আছিল ই মাইনাস হৈ গ'ল তো এটোৰ পৰা আমি এটো বাদ দিম দেখিছা দুইটা সেম একে হয় নহয় দুইটা একে পুৰা টামটো চোৱা একদম পাৱাৰৰ পৰা হহকলৈকে চোৱা পুৰা একে তো দুইটা কি হ'ব কেনসেল হ'ব মানে ইয়াৰ পৰা আমি হেতু ইয়াক বাদ দিছো মানে দুইটা একে ধলা 5 ৰ পৰা 5 বিয়োগ কৰিলে যেনেকৈ 0 হ'ব তো ইয়াৰ পৰা ইয়াক বাদ দিলে 0 হ'ব মানে ইয়াত একো পাতিব নালাগে এতিয়া চোৱা জাস্ট এনেকৈ কাটি দিবা কেনসেল হৈছে বুলি ধৰি লয় ঠিক আছে এতিয়া চাবা ইয়াত কি চিন আছে মাইনাস তলখিনি খদাই মই মাইনাস চিন পুট কৰিব দিছো ইটোৰ পৰা এটো বিয়োগ হ'ব তো ইয়াৰ চিন উল্টা হ'ব বুলি কৈছো এটো কি হৈ যাব প্লাস হৈ যাব ঠিক আছে মানে বস্তুটো কেনেকুৱা হ'ব চাবা মই এই বস্তুখিনি সিম্পলি তোমাক দেখাই আছো ওপৰত মোৰ কি আছে -4x³
ইয়াৰ চিন উল্টা হৈছে হল এতিয়া তোমালোকে এনেকুৱা বীজগণিতীয় যোগ বিয়োগবিলাক অলৰেডি যেহেতু কৰিয়ে আহিছা তো তোমালোকে জানিবাই চোৱা ইয়াৰ পাৱাৰ একে আছে ঠিক আছে তো পাৱাৰ একে থাকিলে আমি সেই বস্তুটো পাতি ললো আৰু সহগ ইয়াত -4 আছে ইয়াত +3 আছে মানে কি হ'ব -4 + 3 কি থাকিব -1 তো -1 যেহেতু মাইনাস থাকিব -x³ তো ইয়াৰ তলতলে আমি পাতিম -x³ তাৰপিছত বাকিখিনি চোৱা বাকিখিনি ইয়াত আৰু একো নাই তো ওপৰখিনি যেনেকৈ আছে তেনেকৈ নামি আহিব তললে নামি আহিব এতিয়া চাবা আমি কি কৰিম মই এই সংখ্যাটোৰ ওপৰ এখিনি হৰণ কৰিলো এটা মোৰ এখিনি বাকি থাকিলে এই বাকিখিনিক মই আকৌ এই পৰ্চনটোৱে আকৌ ইয়াৰ হৰণ কৰিবলৈ চাম আগৰবাৰ যি কৰিছিলো একদম একেই হ'ব খালি এই তলৰখিনিৰ লগত হ'ব এবাৰ আগৰবাৰ ওপৰখিনিৰ লগত কৰিছিলো এবাৰ তলৰখিনিৰ লগত হ'ব মানে এবাৰ মোৰ কাৰণে ই ভাজ্য ই ভাজক একেই থাকিব তো এটা চাবা প্ৰথম কথা আমি কি চাম কাৰ হাইয়েষ্ট ঘাত xত কোড হাইয়েষ্ট ঘাত বা পাৱাৰ আছে এটোত আছে কিউব ইয়াত আছে কিমান আগৰ নিচিনা ইয়াত কিমান আছে 1 তো কিমান বেছি আছে 2 বেছি আছে তো x স্কয়াৰ লিখা ঠিক আছে 2 বেছি আছে x স্কয়াৰ লিখা এতিয়া চাবা ইয়াৰ তাৰপিছত আমি কি কৰিছিলো ইয়াৰ কোএফিচিয়েন্ট আছিল ইয়াত কি আছে 1 ইয়াত কি আছে 1 কিন্তু ইয়াত চাবা -1 আছে ইয়াত আছে +1 তো 1 এ 1 ক হৰণ কৰিম 1 থাকি 1 এ 1 ক হৰণ কৰিলে 1 এ হ'ব খালি চিনটো বদলা হোৱাৰ কাৰণে আমি ইয়াত কি চিন আছিলে মাইনাস তো মাইনাস চিন হ'ব বুজিলা আৰু 1 যেহেতু ওলাইছে 1 টো আমি ইয়াত নেপাটো এতিয়া চাবা আগৰবাৰ নিচিনা আৰু এতিয়া আগৰবাৰ সব কৰি লোৱাৰ পিছত এটো লগত পূৰণ কৰিছিলো তো এবাৰ এখিনি এটো লগত পূৰণ কৰিম ইয়াত আছে x চাবা ইনটু এই বস্তুটো পূৰণ কৰিম কি আছে -x² ঠিক আছে তো +1 -1 মাইনাস আহিব x ইনটু x² মানে x³ আহিব এনেকুৱা পূৰণ হৰণবিলাক আগতে কৰিছা কাৰণে মই ইমান বেসিক্যালি পূৰণ হৰণখিনি বুজাবলৈ যোৱা নাই এতিয়া চাবা মোৰ কিমান লাল -s³ তো সেম -s³ আছে ইয়াৰ তলতলে পাতি দিয়া ঠিক আছে তাৰপিছত মোৰ হাতত এতিয়া কি আছে থাকিলে এটো পূৰণ কৰিলো আকৌ আগৰ নিচিনা -1 এ এটো কৰিম তো মাইনাসে কি হ'ব জানাই প্লাস মানে চিনটো নেপাতিলো হ'ব 1 * x² এতিয়া x² ইয়াত কবাত আছে নে x² কবাত আছে x² কতো নাই ঠিক আছে তো x² কতো নাথাকিলে আমি তাক আতৰত পাতিম মানে ইহেতৰ লগত তলে নেপাটো আতৰত পাতিম ঠিক আছে এতিয়া চাবা আকৌ আগৰবাৰ নিচিনা এটো সেম হৈ আছে দেখিছানে মই ইয়াত -6 পুট কৰিম কাৰণে চিনবিলাক উল্টা হৈ যাব ইয়াত -s³ আছে আৰু তোমাক তলত কি আছে মাইনাস আছে কিন্তু মাইনাসে প্লাস হৈ যাব কাৰণে +s³ তো এটো কেনসেল হ'ব এটা এখিনি উপৰখিনি ডাইৰেক্ট তললে নামি আহিব আৰু এই চিনটো বদলি হ'ব দেখিছানা মই বাই কৈ আছো তলৰখিনি কি হৈ যায় মাইনাস হোৱাৰ কাৰণে চিনখিনি যিটো থাকে তাৰ উল্টা চিনটো হ'ব এটো -x² এতিয়া চোৱা এতিয়া আকৌ মোৰ এখিনি থাকি গল একদম আগৰ নিচিনাকে গৈ থাকিবা যেনেকে প্ৰথম আমি এটো ভাগক এটোৱে হৰণ কৰিলো তাৰ পিছত তলত ৰৈ যোৱাখিনি আকৌ এটোৱে আকৌ হৰণ কৰিলো এতিয়া আমাৰ দায়িত্ব কি হ'ব এতে আকৌ এখিনি হৰণ কৰিম এতিয়া আমি হৰণ কৰাৰ নিয়ম আগৰ নিচিনাই হ'ব ইয়াত কোড হাইয়েষ্ট আছে পাৱাৰ এটো ঠিক আছে তো x আছে ইয়াত x² আছে পাৱাৰ ইয়াত 1 ইয়াত 2 মানে কিমান বেছি আছে এটা বেছি আছে তো এটা জাস্ট x ওকে এটা চিনৰ বদলি আছে নেকি ইয়াত প্লাস আছিল ইয়াত মাইনাস আছে তো চিনৰ বদলি আছে তো যেহেতু ইয়াত +1 এ মানে সহগে সহগক হৰণ কৰিম তো +1 আছে ইয়াত -1 আছে তো ৰিজাল্ট আহিব মাইনাস ঠিক আছে তো এনেকুৱা কৰাৰ পিছত আৰু কি কৰিম তোমালোকে গম পাইছে অলৰেডি এটোৱে আকৌ এখিনিক পূৰণ কৰিম তো x আছে মোৰ হাতত পূৰণ কৰিছো কাৰ লগত -x ৰ লগত তো মোৰ কি আহিব -x² তো -x² অহাৰ লগে লগে মই তাৰ সেম পটটো কোড আছে এটো ইয়াৰ তলে পাতিম দেখিছা তাৰ পিছত এতিয়া -1 এৰে আকৌ ইয়াক কৰিম আগৰ নিচিনা বস্তুটোৱে ৰিপিট হৈ থাকে দেখিছানে জলৈকে গৈ থাকিব দিবা মানে ৰিপিট কৰি গৈ থাকিলে হ'ল এটা মাইনাসে প্লাস x এতিয়া x এড কবাৰ আছে নেকি আছে এটো x আছে তো ইয়াৰ তলে x আহিব +x আহিব আকৌ আমি কি কৰিম আগৰ নিচিনা ইয়াৰ পৰা ইয়াক মাইনাস কৰিম তো মাইনাস চিন দিলো মাইনাস দিয়া লগে ইয়াত থকা চিনবিলাক খলনি হ'ব বুলি মই বাৰে কৈ আছো তো এটা চোৱা -3x ইয়াৰ চিন কি আছে প্লাস তো মাইনাস থাকাৰ কাৰণে মাইনাস হৈ যাব
তো -3x - x হৈ গ'লে মোৰ তাত আহি গ'ল কিমান -4x তো মোৰ তাত আহি যাব এতিয়া -4x ইয়াৰ তলত একো নাই তেনেকৈ নামি আহিব এইটো সেম আছে ইয়াৰ মাইনাছ থাকাৰ কাৰণে ইয়াৰ মাইনাছে তাক কি কৰিব কেনসেল কৰাব কেনেকৈ এইটো প্লাস হৈ গ'ল এইটো নাহে আৰু ঠিক আছে এতিয়া আমি পালোগে এইখিনি তো এতিয়াও আমাৰ যেহেতু 0 ওলোৱা নাই বা হৰ্ণ নোযোৱা হৈ যোৱা নাই তো এতিয়ালৈকে আমি কি কৰিম আকৌ কৰিম এটা কি কৰিম ইয়াত হাইয়েস্ট পাৱাৰ x ক'ত আছে x অকল ইয়াতে আছে পাৱাৰ কিমান আছে 1 ইয়াত কিমান আছে পাৱাৰ 1 তো কি হৈছে দুইটা সেম থাকিলে কি কৰিম আগতে যেটো যিমান পৰিমাণ বাঢ়ি থাকে আমি সেই পাৱাৰত লিখো কিন্তু সেম আছে কাৰণে পাৱাৰ 0 তো x টু দি পাৱাৰ কি হ'ব 0 হ'ব কিন্তু আমি যেহেতু জানো x টু দি পাৱাৰ 0 মিন্স বা a টু দি পাৱাৰ 0 মিন্স কি হয় 1 এ হয় তো 1 হলে তো একো পাতিবই নালাগে তো বৰ্তমান একো নেপাটো ঠিক আছে তাৰ পিছত আমি কি চাম কোএফিচিয়েন্ট ইয়াত কোএফিচিয়েন্ট কি আছে 1 ইয়াত কোএফিচিয়েন্ট কি আছে -4 তো 1 এ আমি কি কৰিম -4 ডিভাইড কৰিম কিমান যাব আৰু সবে জানো সেমই হ'ব -4 হল এটা আগৰ নিচিনা আকৌ কি কৰা এইখিনি গোটেই অংশতে এই -4 লগত পূৰণ কৰা ঠিক আছে x -4 ইকুৱেল টু -4x সেম ক'বাত আছে x থাকা তলত পাতি দিলো ইয়াৰ পিছত -1 -4 মাইনাছে প্লাস 1 into 4 4 তো এতিয়া চোৱা ইউ এটা যেহেতু কনস্ট্যান্ট বা ধ্ৰুৱক ওলাইছে তো ধ্ৰুৱকৰ তলে তলে তাক পাতিম চিন ভুল নকৰিবা ধ্ৰুৱক মানে কি মানে সংখ্যা বুলি কৈ দিছো তোমালোকে বুজা সহজ হ'ব সংখ্যা তো ইয়াত চোৱা 1 ৰ তলে তলে 4 সংখ্যাৰ তলে তলে সংখ্যা পাতিছো এটা বাকি থাকিল কি মই বাই কৈ আছো এটো মাইনাস হ'ব ইয়াৰ পৰা তো মাইনাস হলে চিনবিলাক সলনি হ'ব এটোটো দুটা কেনসেল হ'বই আৰু ই কি হ'ব -1 -4 মানে -1 -4 মিলিলে হয় -5 হল এতিয়া চোৱা এই গোটেই অংকখিনি কৰাৰ পিছত এটা -5 থাকি গ'ল ইয়াত আৰু x ৰ কন্টেনিং টাৰ্ম নাই মানে এটো আৰু হৰ্ণ নাযায়গে তো ই কি হ'ব আগতে যেনেকৈ আমি হৰ্ণ নগলে লাষ্টত কি হয় ই থাকি যায় ইয়াক আমি কি বুলি কওঁ ভাগ শেষ ইয়াক আমি নাম দিও কি ভাগ শেষ আমি ইয়াতো তাক নাম দিছো ভাগ শেষে ঠিক আছে এটো ভাজ্য এটো ভাজক আগৰ হৰণৰ সৰু সাধাৰণ নম্বৰে সংখ্যাৰে হৰণ কৰা বিলাকৰ নিচিনা একেই এটা কাম কৰো আমি ধৰিলা 15 এ 200 হৰণ কৰিছো তো ইয়াত কিবা এটা ওলাব সাপোজ এখিনিত কিবা এটা ওলাব তো এই বস্তুটো এই কৰা হৈছে খালি ইয়াত x y z টাৰ্ম দি কৰা হোৱাৰ কাৰণে বেলেগ লাগে কিন্তু বেলেগ একো নহয় হে একেটা সাধাৰণ হৰণে হয় তো এটো দেখিছাই আৰু গুটেটো ৰিজাল্ট ওলালে তো ইয়াৰ ৰিজাল্ট কি ওলালে ভাগফল ওলাইছে 3x³ - x² - x - 4 আৰু ভাগশেষ ওলাইছে -5 আৰু ভাজ্য ভাগফল ভাজকৰ মাজৰ ৰিলেচনটো অলৰেডি দেখাইছোৱে তো প্ৰতিটো অংক তেনেকৈ আগবাঢ়ি গ'লেই হ'ল অনুখিনি 2.3 আছিল তাৰ ভিতৰত এটা অংক চাওঁ 1 নম্বৰ কোৱেশ্চনটোৰ প্ৰথমটো 1ৰ 1টো কৰো য'ত আমাক x + 1 এৰে হৰণ কৰিব লাগে কাক x³ + 3x² + 3x + 1 ইয়াক আমি এই বহুপদটোৰে হৰণ কৰিব লাগে তো আগতে শিকাৰ নিচিনা তো প্ৰথম ইয়াৰ হাইয়েস্ট পাৱাৰ কাৰ আছে আমি চাম যেহেতু টাৰ্মবিলাক x এ আছে তো x ৰ হাইয়েস্ট পাৱাৰ কাৰ আছে চাম তো ইয়াত দেখিলো যে হাইয়েস্ট পাৱাৰ আমাৰ চোৱা নিজে চোৱা 1 আছে 2 আছে ইয়াত x নাই মানে x ৰ পাৱাৰ 0 হয় ইয়াত 3 আছে এতিয়া এটুত কিমান আছে 1 ইয়াত 3 তো কিমান বেছি আছে 2 বেছি আছে তো x পাতিম ওপৰত 2 পাতিম ইয়াত তাৰ পিছত সহগলে যাম সহগ ইয়াত আছে নে নাই ইয়াত সহগ আছে নে নাই তো ইয়াতো সহগ পাতিবই নালাগে এতিয়া আমি এইখিনি ইয়াক পূৰণ কৰিম তো প্ৰথম x এ পূৰণ কৰিম তো পূৰণটো তোমালকে এই বীজগণিতীয় পূৰণ জানাই আৰু x + 1 * x² x² * x x³ x² * 1 x² তো আমি এটো পালো হয় নাই ঠিক আছে এতিয়া ইয়াৰ এটো পোৱাৰ পাছত ইয়াত আছে x³ তো ইয়াত x ক'ত আছে ইয়াৰ তলে পাতিম ইয়াত x² তো x² ক'বাত আছে নে এইটো আছে ইয়াৰ তলে পাতিম চিন কেতিয়াও খেলি মিলি নকৰিবা যি চিন আছে সেই চিনেৰে পাতিম
এতিয়া মই কৈ আছো এখিনি পৰা এখিনি বিয়োগ কৰিবলৈ তো ইয়াত বিয়োগ চিন পাতিম এটা বিয়োগ চিন পাতাৰ লগে লগে মই কৈ আছো বহুপদৰ হৰণ কৰোতে বিয়োগ চিন পাতাৰ লগে লগে এই তলৰ চিনবিলাক ইহঁতৰ যি থাকে চেঞ্জ হৈ যাব বিপৰীত চিনটো হ'ব এটা ইয়াত কি হৈ যাব মাইনাস হ'ব তো ওপৰত কি আছে x কিউব ইয়াত আহি গল -s কিউব তো দুইটা কি হ'ব কেনসেল এই দুইটা কেনসেল হৈ যাব ইয়াত আছে 3x স্কয়াৰ আৰু ইয়াত আছে x স্কয়াৰ তো চিনটো বদলি হৈ -s স্কয়াৰ তো তোমাৰ হাতত তিনটা x স্কয়াৰ আছিল তাপা এটা x স্কয়াৰ মাইনাস হৈছে তো তোমাৰ তাত থাকিবগৈ দুটা x স্কয়াৰ ঠিক আছে ইহঁতৰ তলত একো নাই তো ইহঁতক আমি তেনেকৈ নমাই আনিম এতিয়া আকু মনত পেলোৱা আগৰখিনি কৰি যাবা দে নিজেও লগতে কৰি যোৱা তো কাৰ উত্তৰ আগতলৈ আমি চাম নিজৰ মও কৈ গৈ আছো তোমালোকেও বহি উলিয়াই কৰি যাবা এতিয়া চোৱা আকু কি কৰিম এটোৱে এখিনি হৰণ কৰিম তো কাৰ বেছি হাইয়েস্ট পাৱাৰ কাৰ আছে দেখি চাব লাগিব তো দেখিলৈ আৰু ইয়াত x ত পাৱাৰ 2 আছে তো ইয়াত কিমান বেছি আছে 1 বেছি আছে তো পাতিলো 1 বেছি আছে ইয়াত সহক আছে নে নাই যেহেতু নাই মানে 1 আছে ইয়াত সহক 2 আছে তো সহকে সহক হৰণ কৰিম 1 এৰে যদি 2 হৰণ কৰো মু হাতত 2 এ থাকিব আৰু চিন বদলা আছে নেকি চিন একেই আছে তো দুইটাতে প্লাস আছে কাৰণে প্লাসে আহিব তো আকৌ ৰিপিট কৰি থাকা আৰু প্ৰতিটো নিয়ম আৰু তো আকৌ আমি কি কৰিম এখিনি পূৰণ কৰিম 2x স্কয়াৰ প্লাস 2x আকৌ সেম সাম এটো 2x স্কয়াৰ ইয়াত কোড আছে এটো তাৰ তলতলে পাতিম 2x x থাকা এটোত আছে ইয়াৰ তলতলে পাতিম তাৰ পিছত আকৌ আমি জানোই আৰু মাইনাস কৰা মাইনাস কৰিলে চিন বদলি হ'ব তো এটো কেনসেল যাব এটো কি হৈ যাব 3x আছে তাৰপা 2x মাইনাস হৈছে মাইনাস হলে আমাৰ তাত এটা x থাকিব এটো একো নাই তললে নমাই আনা একদম সহজ তোমালোকে নিয়মত লাহে লাহে কৰি গলে উলাবই আনসাৰ বহুত সহজ হয় তোমালোকে x y z দেখি ভয় নাখাবা বাৰে বাৰে মই হেতু কথাই কওঁ এতিয়া আকৌ কৰিম আকৌ আগৰ প্ৰসেস ইয়াত কি আছে x + 1 x + 1 দৰাচলতে চাবলৈ গলে সোৱা এটা সিম্পল কথা কৈ আছো ইয়াত থাকা গুটে পদটোৱে ইয়াত আছে তো আমি ডাইৰেক্ট ইয়াত +1 মাৰি পেলাই 1 লিখি দিব পাৰো কিন্তু পটককে শৰ্ট কৰি দিয়াতকে মই তোমালোকে দীঘলাই দেখাই আছো আকৌ এটো x পদ আছে x এ x পৰা জানুৱে 1 টাইমে যাব তো দিয়া পিছত এটো যদি এটোত পূৰণ কৰো কি হ'ব x + 1 এ ওলাব x + 1 হলে সেম ইয়াত পাতি দিয়া আৰু মানে দুটা নাইকে হৈ যাব মানে 0 তো এই অংকটোৰ মোৰ ভাগ শেষ ওলাইছেগে ভাগ শেষ যেটো ক 0 ভাগফল ওলাইছে x² + 2x + 1 মই এখিনি লিখি দিছো লাগিলে ভাগে 0 ঠিক আছে চলা p of x এটা বহুপদ বুলি আমি আগতে কৈছো এই p of x এর বহুপদটো বুজাও তো তাক ধৰিলে আমি x - a ৰে হৰণ কৰি আছো ঠিক আছে তো তেতিয়া আমি গুটে অংকটো নকৰাকে ভাগে কি হ'ব পাৰে তাক আমি নিৰ্ণয় কৰিব পাৰো তাৰ কাৰণে আমি কি কৰো এই x - a ৰ পৰা a ৰ ভ্যালুটো ইয়াত যেটো এই ভ্যালুটো আমি p of x ত পাতি ইয়াৰ ভাগশেষ আমি দীঘল হৰণটো নকৰাকে উলিয়াব পাৰো উদাহৰণ 9 হা examples 9 page number 63 তো অথনি নিচিনা যদি আমি হৰণ কৰিব যাও তেতিয়া আমাৰ বহুত টাইম লাগিব কিন্তু আমাক অলৰেডি ইয়াত খুদিছে অনলি ভাগফল খুদা নাই তো আমি ইয়াক কি সোনকালে অতি সাধাৰণ মেথডত কেনেকৈ উলিয়াম চাবা আমি আগৰতেই ডিসকাস কৰিছো যে এটা বহুপদ গুটে লাইনটো লিখি আমি তাক p of x ৰে বুজাও তো এটা বহুপদৰ সিম্বলটো p of x আৰু ইয়াত মোৰ বহুপদটো কি আছে x⁴ + x³ - 2x² + x + 1 ঠিক আছে তো এতিয়া আমি কি কৰিম কিহে হৰণ কৰিব লাগে x - 1 এ হৰণ কৰিব লাগে তো আমি কি কৰিম x - 1 ৰ ইয়াত যেটো থাকে ইয়াত যেটো ধ্ৰুবক থাকে মানে প্ৰকৃত কৰিব গলে x - 1 ৰ এটা শূন্য আগতে শূন্য ওলোৱা দেখিছিলা তো আমি সেই এটা শূন্য কি হ'ব x = 1 হ'ব মানে কি কৰো x - 1 = 0 কৰো
হয়নে কৰি ইয়াৰ পৰা x ৰ মান যেটো পাও হেতু হৈছে এটা শূন্য তো x - 1 = 0 তো x = -1 টো ইফালে গুচি গল 1 টো হৈছে এটা শূন্য তো x = 1 তো ইয়াত যেটো x আছে তাৰ বদলি আমি সেই x = 1 পাতিম মানে 1 তো গুটে x বিলাকক আমি 1 পাই তো এটা চোৱা 1 to the power 4 জানুৱে 1 1 ক জি পাৱাৰ নকৰা 1 এ হ'ব 1 + 1 2 এটো কিমান এটো 2 কেনসেল হ'ব ইয়াত প্লাস আছে ইয়াত মাইনাস কেনসেল 1 + 1 = 2 তো এই যে 2 টো বাকি থাকিলে হেতুৱে হ'ব ইয়াৰ ভাগশেষ আৰু ইমান পটককে উলাল লিখিছানে তো এনেকুৱা অংক কেতিয়াবা 1 মাৰ্ক কৰ কাৰণে খুদিব পাৰে তেতিয়া তোমাকে হৰণ কৰি থাকিব নালাগে অনুশীলনী 2.3 questions number 3 to চাবা 7 + 3x, 3x cube plus 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা এটা উৎপাদকৰ কথা এটা ৰাখো আমি উৎপাদক বুলি কওঁ যেতিয়া এটা সাপোজ উৎপাদক কি হয় ধৰিলা 10 উৎপাদক কি হয় 5 * 2 এটা 10ৰ 5 আৰু 2 এটা উৎপাদক মানে কি হয় যদি 5 এ 10ক হৰণ কৰো ইয়াৰ ভাগশেষ কি হ'ব আমি জানো ইয়াৰ ভাগশেষ সদায় শূন্য হ'ব কি হ'ব ভাগশেষ সদায় শূন্য আৰু 2 এ যদি 10ক হৰণ কৰো 5 টাইম ভাগশেষ শূন্য তো 5 আৰু 2 ক আমি 10ৰ এটা উৎপাদক বুলি ক'ব পাৰো ঠিক আছে তো উৎপাদক হয় নে নহয় আমি কেনেকৈ জন পাম যদি সেই সংখ্যাটোক যেটো যাৰ উৎপাদক হয় নে নহয় চাউলে দিয়া থাকে তাক যদি হৰণ কৰো যদি ভাগশেষ শূন্য হয় তেতিয়া হলে হি এটা তাৰ উৎপাদক হ'ব একেই কথা আমি ইয়াত বহুপদৰ ক্ষেত্ৰত লগাম এটা কোৱেশ্চনছ নম্বৰ 3 হা 7 + 3x, 3x cube plus 7x ৰ এটা উৎপাদক হয় নে নহয় চাব দিছে এতিয়া চাবা আমি কেনেকৈ চাম আমি অথনি কোৱাৰ নিচিনা 10ৰ উৎপাদক কি 5 আৰু 2 পাইছিলো তো 5 কাৰ উৎপাদক বুলি কৈছে 10ৰ তো 10ক কিহে হৰণ কৰিছে 5 বা 2 ৰে আৰু তাৰ ভাগশেষ কি ওলাইছিল 0 তো একে কথা হ'ব ইয়াত কাৰ উৎপাদক চাব দিছে ইয়াক তো ইয়াক পাতিলো কোনটো হয় নে নহয় চাব দিছে ইয়াক তো ইয়াক হৰণ কৰিব ইয়াতে এটা কথা এতিয়া চা আগতে আমাৰ x টাৰ্মটো আগত থাকে ধ্ৰুবকটো পাছত থাকে কিন্তু এবাৰ আগত দিছে তুমি আগত দিলেও কৰিব পাৰি পাছত দিলেও কৰিব পাৰি একে কথা মই এটা তাক হেকানে তোমালোকৰ সুবিধাৰ কাৰণে বা শৰ্ট কৰি দিছো ইয়াৰ আগলৈ লৈ দিছো দেখিছানে যেনেকৈ আছে তেনেকৈ পাতিছো খালি পজিশনছ বিলাক চেঞ্জ কৰি দিছো ঠিক আছে এতিয়া আমি আগৰ নিচিনা হৰণ কৰিম ইয়াত থকা হাইয়েস্ট পাৱাৰ থকা x কোনটো এটো টাৰ্ম তো ইয়াত x কিমান বেছি আছে দুটা বেছি আছে ইয়াত কোফিচিয়েন্ট সহগ কি আছে 3 ইয়াত সহগ 3 3 হৰণ কৰিলে তোমালোকে জানাই 1 ওলাব 1 ওলালে 1 যেহেতু পাতিব নালাগে নাপাতো তাৰ পিছত এখিনি লগত পূৰণ হ'ব কি ওলাব x এটো পূৰণ কৰিলে কি হ'ব 3x cube plus 7x square ঠিক আছে তো এটা 3x cube ইয়াত সেম আছে এটো পাতি দিম x square টাইম ইয়াত আছে নে নাই তো ইয়াক আমি সাপোৰ্ট এক্সট্ৰাকে ৰাখিম হল এটা এটো সেম কাটা যায় গম পাইছে এটো ওপৰৰ পৰা তললে ডাইৰেক্ট নামি আহিব তলৰ একো নাই ই তললে নামি আহিব যদিও ইয়াৰ চিনটো কি হ'ব আমি আগৰ পৰা পাইছো তলৰ চিনটো সদায় সলনি হয় হল এতিয়া আকৌ কি কৰিম আগৰ নিচিনা এটোৱে এখিনি ডিভাইড কৰিম এতিয়া ইয়াত হাইয়েস্ট পাৱাৰ কাৰ আছে ইয়াত সোয়া x স্কয়াৰ আছে ইয়াত কি আছিল 1 কিমান বেছি আছে এটা বেছি আছে ইয়াত 3 আছে ইয়াত 7 আছে তো খহক এবা খহক দুইটা হৰণ ডাইৰেক্ট নাযায় আছে বা হা 3 7 ক হৰণ যায় না যায় তো নেগালে আমি হৰণ বস্তুটো এই বস্তুকে আমি এনেকৈ লিখো জানো 7/3 বাস আৰু চিন বদলি আছে নেকি চিন বদলি আছে দেখিছনে মাইনাস আহিব আৰু 7/3 হ'ব দেখিছানে কি কৰিছো হৰণ নাযায় কাৰণে এই হৰমৰ ফৰ্মেটটোটা পাতি থৈ দিছো এতিয়া কি কৰিম মোৰ ইয়াত থকা অংশটোৱে মই এখিন লগত পূৰণ কৰিম তাত কি আছে মোৰ -7/3x * 3x + 7 -7/3x ইয়াৰ লগত পূৰণ হ'ব আকৌ এখিনি লগত পূৰণ হ'ব
এখিনি এক্সট্ৰাকে কাখৰ ৰাফকে কৰিবা 3 3 কেনসেল হ'ব ইয়াত থাকিল -7 x * x² ইয়াত কেনসেল নহয় 7 * 7 49 by 3 into x এটা চাবা ইয়াত কি আছে x² থাকাটা আছে নে আছে এটো -7x² সেম ইয়াত x থাকা আছে নে আছে ইয়াত কিমান আছে -49 by 3x এটা কেনসেল গল এটা কি কৰিম এখিনি পৰা ইয়াত মাইনাস হ'ব মাইনাস হলে চিন বদলি হ'ব +49 3x আমি এনেকুৱা কি কয় আগতে তো শিকিছা এনেকুৱা যোগ ইয়াৰ লসাগু 3 আহিলে 3 7 21 49x তো ইয়াৰ 21 49 যোগ হৈ যাব 70x 3 তো আমি কিমান পালো 70x by 3 তো এতিয়া আমি ইয়াত কি লিখিব লাগিব 70x by 3 ঠিক আছে এতিয়া ইয়াত চিন কি আহিছে প্লাসে থাকিব ঠিক আছে এতিয়া লাষ্টত আমি আকৌ এই পোৰশনটোৱে আকৌ ইয়া গ্ৰহণ কৰিম যেহেতু x এতিয়ালৈকে এলিমিনেট বা হে হৈ যোৱা নাই তো ইয়াত কি আছে x ইয়াত আছে x সেম থাকিলে একো পাতিব নালাগে ইয়াত আছে 3 ইয়াত আছে 70/3 আমি কি কৰিম 70/3 ডিভাইড কৰিছো কি হয় 3 এ তো এই হৰণৰ তোমালকে জানাই পূৰণ কৰিলে ই উল্টি যাব উল্টি গলে 3 3 9 ওপৰত 7 তো মুটাত ওলাইছে 70/9 এতিয়া এই অংশটো মই ইয়াৰ লগত কি কৰিম পূৰণ কৰিম 70/9 into 3x plus 7 তো এটো পূৰণটো জানাই আৰু তো পৰচন এটো লগত 3 times গল তো 70/3x আৰু থাকি গল 0 7 9 তো মোৰ এটো ওলাইছে তো মই এটো কি কৰিম ইয়াৰ তলে পাতিবলৈ চাম তো এটো নিচিনা সেম এটো আছে তো ইয়াৰ তলে পাতি দিয়া 70/3x আৰু ইয়াৰ সেম কোবা আছে নাই ইয়াক এখিনতে ৰাখি দিয়া 490/9 এতিয়া দেখিছা এটো একে আছে ইয়াত চিন বদলি হ'ব ই কেনসেল হৈ যাব তো ই তলত থাকি যাব ইয়াৰ খালি চিনটো বদলি হ'ব -49/9 এতিয়া চোৱা ইয়াত আৰু x নাইকিয়া হৈ গল ই আৰু ইয়াৰ হন নাযায় তো এই বস্তুটো কি হল ভাগশেষ থাকিল নাই তো ভাগশেষ থাকিল মানে কি ভাগশেষ 0 হোৱা হাতেন উৎপাদক হল কিন্তু ভাগশেষ যেটো থাকিলে 0 নহয় সেই কাৰণে আমি লিখিম 3x³ + 7x ৰ 7 + 3x উৎপাদক নহয় ঠিক আছে